जनायाव गोबां बिबांनि ड्राग्सजों लोगोसे सानै सुबुं हमदों। गोबां बिबांनि ड्राग्सजोंनो लोगोसे मबाइल आरो 1,53,500 रांबो मोननाय जादों। आसामनि गुबुन गुबुन जायगाफोराव सोलिबाय थानाय बादिनो धेमाजि जिल्ला जनायाव ड्राग्सनि हेंथायै गोख्रों सिग्रोमनाया सोलिगासिनो। थांनाय सानखालि जनाय पुलिस बिफाननि एसडिपिअ भार्गवमणि दासनि दैदेननायाव जनाय पुलिस बिफाना 4 ड्राग्स फालांगिरिखौ हमनो हायो। मिथिनो मोननाय बादिब्ला सिरियै खौरां मोननानै नायबिजिरनायनि गेजेरजों जनाय पुलिस बिफाना जनायनि दाबनै जायगायाव सिग्रोमनानै बे 4 फालांगिरिफोरखौ हमनो हादों। 4 फालांगिरिफोरनि मुंफोरानो जाबाय सन्जीब मेधक, माइकेल मिली, तुकेश्वर मिली आरो कमला नरहक। हमनो मोननाय 4 ड्राग्स फालांगिरिफोरनिफ्राय खमैबो 40 ग्राम ड्राग्स 1,53,500 रां, गंनै मबाइलबो हमफानानै मोननाय जादों। जनायनिफ्राय गौतम बसुमतारीनि खौरां। सम्मानीय आमार धेमाजी एसपি सार निर्देश मते আমি ড্ৰাগছ বিৰোধী অভিযান ক্ষিপ্ৰতৰ কৰি তুলিছিলোঁ। যোৱাকালি আমাৰ জোনাই মহকুমাৰ জোনাই থানাৰ অন্তৰ্গত জোনাই বজাৰতে আমি এটা ইনপুট পাইছিলোঁ। ইনপুট পোৱাৰ ওপৰত ভিত্তি কৰি আমি সঞ্জয় মেধক, মানুহজনৰ ঘৰ হৈছে উজনি বিজয়পুৰ, আমাৰ জোনাই থানাৰ অন্তৰ্গত। জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু থানাৰ ষ্টাফৰ সহযোগত যোৱাকালি মই এই সঞ্জীৱ মেধক বুলি কোৱা মানুহজনক আমি ধৰি কিনে ইণ্টাৰগেশ্যন কৰোঁ। ইণ্টাৰগেশ্যন কৰাৰ ফলত আমি কিছু লিড পাওঁ। লিড পাই কিনে আমি আবৰলেকুৰ অঞ্চলৰ মাইকেল মিলি বুলি কোৱা মানুহঘৰত আমি চাৰ্চ কৰিব যাওঁ। চাৰ্চ কৰি থাকোঁতে ধেমাজি আৰু লখিমপুৰৰ ঘুনাসুতিৰ পৰা ড্ৰাগছ কিনিবৰ কাৰণে আহিছে আৰু সেইখিনি অৱস্থাতে বিশ্বজিৎ দলে ওৰফে ৰোহিত দলে ঘটনাস্থলীৰ পৰা আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয়। তথাপিও আমি যি বাকীকেইজন ব্যক্তি তুকেশ্বৰ মিলি আৰু এজন আছিল কমলা নাৰাজ, সেই দুজন লোকক আমি তাতে মাইকেল মিলিৰ সৈতে হাতে লোতে ধৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু তুকেশ্বৰ মিলিৰ পৰা আমি মুঠ 1,53,000 টকা আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ আৰু মাইকেল মিলিৰ পকেটৰ পৰা ড্ৰাগছ আমি চিজ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু এই সংক্ৰান্তে আমি ওপৰৰ কৰ্তৃপক্ষকো জনাইছোঁ আৰু আমাৰ ইতিমধ্যে আমাৰ এই ঘটনাৰ সম্পৰ্কে ওপৰত আমি তদন্ত আগবঢ়াই লৈ যাম। আৰু পলাতক যি ৰোহিত দলে ওৰফে বিশ্বজিৎ দলে আমাৰ সেইজন ল'ৰাকো আমাৰ বিচাৰ খোচাৰ কৰি থকা হৈছে ধৰিবৰ কাৰণে। ল'ৰাজনৰ ঘৰ হৈছে বান্দানা আৰু ইতিমধ্যে আমি এই ঘটনাটোৰ ওপৰত এটা কেছ ৰুজু কৰি আমি তদন্ত আৰম্ভ কৰোঁ। মুঠ আমি 2টা কণ্টেইনাৰ পোৱা গৈছে। এটা কণ্টেইনাৰত অলপ কম আৰু এটা কণ্টেইনাৰত যথেষ্ট বেছি। কম কণ্টেইনাৰত আমি প্ৰায় 2 গ্ৰাম পোৱা গৈছে আৰু এটা ডাঙৰ কণ্টেইনাৰ এটা পোৱা গৈছে, সেইটো মুঠ 38 গ্ৰামমান হ'ব। ইতিমধ্যে আমি আমি ৱেইট মেজাৰ কৰিছোঁ ঘটনাস্থলীতে। সাক্ষীৰ সাক্ষাতত আমি গোটেইখিনি আমি চিজ কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত কেছ ৰেজিষ্টাৰ হোৱাৰ পিছত আমি FSLলৈ পঠাম। FSLৰ পৰা যিটো পজিটিভ ৰিজাল্ট আহিব, আমাৰ তাৰমানে সন্দেহ নহয় এইটো সম্পূৰ্ণৰূপে এইটো ড্ৰাগছেই। আৰু আমি তেখেতলোকে ড্ৰাগছ ডিলিং কৰি থকাৰ সময়তে আমি গৈ উপস্থিত হোৱাত এজন পলাই গৈছে। সেইকাৰণে আমাৰ পূৰ্ণ সম্ভাৱনা যে বহুত দিনৰ পৰা আমি এই যোনটো খবৰ পাই আছিলোঁ, খবৰৰ ওপৰত ভিত্তি কৰি কিনে আমি যোৱাকালি আমি কিছু সংখ্যক হ'লেও আমি ছাকচেছ হ'ব পাৰিছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ আৰু ড্ৰাগছৰ ওপৰত আমাৰ অভিযান চলিব আৰু অভিযানৰ ওপৰত ভিত্তি কৰি আমি যিখিনি ড্ৰাগছ পেডলাৰ আছে, পেডলাৰখিনিক আমি জোনাই অঞ্চলৰ পৰা ধৰি কিনে আমি জোনাই অঞ্চল ড্ৰাগছ নিৰ্মূল কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম। মুঠ আমি এতিয়া 4জন মানুহ ধৰিছোঁ। প্ৰথমজন হৈছে সঞ্জীৱ মেধক, তেখেতৰ ঘৰ উজনি বিজয়পুৰ। দ্বিতীয়জন হৈছে মাইকেল মিলি, তেখেতৰ ঘৰ হৈছে আবুলেকৰ। তুকেশ্বৰ মিলি, তেখেতৰ ঘৰ হৈছে ঘুনাসুতি কপাক চাপৰি, লখিমপুৰৰ হয়, লখিমপুৰ আণ্ডাৰ লখিমপুৰ। আৰু লাষ্টৰজন হৈছে শ্ৰী কমলা নাৰাজ, তেখেত ধেমাজি PSৰ আণ্ডাৰৰ হয়। তুকেশ্বৰ মিলি আৰু কমলা নাৰাজ তেখেতে মাইকেল মিলিৰ তাত ৰোহিত দলেৰ লগত আহি ড্ৰাগছ সৰবৰাহ কৰাৰ আমি খবৰ পাওঁ আৰু সেই খবৰৰ ভিত্তিতে আমি গৈ কিনে আমি আটক কৰিছোঁ হাতে লোতে।
बाक्सा जिल्ला खख्लाबारि हजुआ सकनि के रडजों थांनाय लामायाव थानाय एमबी रिफाइनिं हाउसआव मबाइल ग्लास गावनायखौ गोरलैयैनो फाहामनो हानाय गोदान OCA मेसिन लानानै फैदों। नोंथांमोना खम बेसेनावनो गाव गावनि मबाइल ग्लास बायनायखौ एमबी रिफाइनिं हाउसआव फाहामनो हागोन। मबाइल ग्लास बायनायखौ फाहामनायजों लोगोसे मबाइलनि बायदि रोखोमनि बाहागो आरो बायदि रोखोमनि मबाइलनि गाज्रि जानायखौ बे एमबी रिफाइनिं हाउसआव फाहामनो हागोन। बायदि रोखोमनि मबाइल ग्लास, मबाइल टेम्पार, मबाइल चार्ज, हेडफोन, पेन ड्राइव, मेमोरी आरो मबाइल बेटारि, कम्पिउटार, माउस, कम्पिउटार कीबोर्ड आरो मबाइलनि बायदि रोखोमनि बाहागोफोरखौ मोननो हागोन। एमबी रिफाइनिं हाउसआव फोरमायनाय बायदिब्ला दासान्दिनिफ्राय लानानै फैगौ दिवालीसिम डिसकाउन्ट होगासिनो। मख'नो गोनांदि एमबी रिफाइनिं हाउसआव गुबुन हादोर एबा भुटान हादरनिफ्राय माखासे सुबुंफोराबो बायदि रोखोमनि मबाइलफोरखौ फाहामथाय होफैयो। आबुं मोनथिनो थाखाय 8471972412 नङाब्ला 7002741465 जानबुं अनजिमायाव जगाजग खालामनो हागोन। सम फुंनि 8:30 रिंगानिफ्राय मोनाबिलिनि 8:30 रिंगासिम।